বঙাইগাঁৱত পুনৰ উদ্ধাৰ বিষাক্ত ৰাছেল ভাইপাৰ সাপ। বঙাইগাঁৱৰ ২ নং গাৰু গাঁৱত উদ্ধাৰ এই ৰাছেল ভাইপাৰ। বন বিভাগে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ৰায় আৰু হৰমোহন ৰাভাৰ সহযোগত এজন ব্যক্তিৰ পাকঘৰত উদ্ধাৰ কৰে ৰাছেল ভাইপাৰ সাপ। সম্প্ৰতি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাছেল ভাইপাৰ সাপে। ২ নং গাৰুগাঁও কুচাকাটা কেনেকৈ দেখা পাল কেইটামানত? মই ইয়াতে বহি আছিলোঁ। তাৰমানে এই বাগানৰ পৰা এদিয়া যাই আছিলোঁ। যাওঁতে মানে ইয়াতে দুটা মেকুৰী আছিল, মেকুৰী দুটা ধৰিছিল। তাৰ পাছত একজনক দেখে লওঁ, কি এটা কি সাপ? কয় এইটাতো ৰাছেল ভাইপাৰ। এইখিনিয়ে তাৰপাছত ক'ত যায় সোমাই আছিল? এদিয়া যায় পাছত ওই মোৰ ঘৰত সোমাইছে। ক'ত আছিল সাপটো? সাপটো ইয়াতে আছিল। নাই ৰাস্তাত ক'ত জিৰণি লৈছিল? ক'ত পৰা উদ্ধাৰ কৰিল তাৰমানে? পাকঘৰ? পাকঘৰৰ পৰা ওলাল। ৰাছেল ভাইপাৰ ইয়াল? জাগাখিনিৰ নাম কি? ২ নং গাৰুগাঁও কুচাকাটা। মই ফোন পালোঁ যে মই এটা সাপ ৰিলিজ কৰি আছিলোঁ। ৰিলিজ কৰি থকাৰ সময়তে যে ২ নং গাৰুগাঁৱত মানে আৰু এটা ৰাছেল ভাইপাৰ ওলাইছে। শুনাৰ পৰা লগে লগে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰিছে। লগে আহিলোঁ আৰু আমি ৰাছেল ভাইপাৰটো এতিয়া উদ্ধাৰ কৰিলোঁ। কি নাম গাঁওখনৰ? ২ নং গাৰুগাঁও। ২ নং গাৰুগাঁও। কিমান ডাঙৰ সাপডাল? ডাঙৰ এইটোতো মিচিউৰ্ড বুলি ক'ব পাৰি। কি আহ্বান জনাব ৰাইজক? ৰাইজক মই এটাই আহ্বান যে সাপ যিকোনো ঘৰত বা যিকোনো গাঁৱত এনেকুৱা ঘৰত সাপ সোমালে মানে সাপ নামাৰিব। সাপ আমাৰ মানে অতি প্ৰয়োজনীয়। তাৰ কাৰণে আমি এই সাপবিলাক মানে ৰেস্কিউ কৰোঁ আৰু মানে তেওঁ নিৰাপত্তা জেগাত আমি সাপবিলাক ৰিলিজ কৰোঁ। আৰু ৰাইজক মই এটাই আহ্বান জনাওঁ যে সাপ নামাৰিব। আপোনালোকে যদি ঘৰত যিকোনো মানুহৰ ঘৰত সাপ সোমায় আমাক ফোন কৰিব বা ডিপাৰ্টমেণ্টক জনাব, তেতিয়াহ'লে আমি আহি সাপবিলাক ধৰি লৈ যাম। এইখিনি ই যেনেকৈ ধৰি আছে, ই এতিয়া আপোনালোকে ভাবিছে যে দেৰি হোৱাৰ কাৰণে হ'ল মানে ই আৰু এটা ধৰি আহিছে। এতিয়া ফেটি সাপ আৰু এডাল ধৰি আহি কিনে ডিপাৰ্টমেণ্টক জমা দিছে। আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে, ডিপাৰ্টমেণ্টৰ মানুহক জনাব, আমি আহি কিনে ধৰি দিয়াৰ ব্যৱস্থা কৰি দিওঁ। আপোনালোকে এইটো হস্পিটেলত যাব আৰু কামুৰিলে কিবা কাৰণত হেৰি হ'লে আপোনালোকে ধুব নালাগে, চিধা হস্পিটেল। যিকোনো সাপ কামোৰক, হস্পিটেলৰ বাহিৰে কোনো চাৰা নাই। আপোনাৰ তান্ত্ৰিক যদি কৰিব যায় সেই মানুহ নাবাচে। আৰু যদি এইবিলাক সাপে কামোৰে আপোনালোকৰ মানে লগে লগে হস্পিটেলত ইয়াৰ মেডিচিন আছে। আৰু যদি ঘৰতে যদি আপুনি 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা লগায় সেই মানুহ নাবাচিব। তো আপোনালোকে যিমান পাৰে চাইকেল দি হ'লেও ৰাস্তালৈকে আপোনালোকে লৈ যাব। 108ৰ কাৰণে আপোনালোকে ৰখি থাকিব নালাগে। আধা ৰাস্তালৈকে যদি ওলাই লৈ যায় মানুহটোক লগে লগে আপোনালোকে বচোৱাৰ উপায় থাকে দেই। আৰু এডাল ৰাছেল ভাইপাৰ হয়। আমাৰ লগত হৰমোহন আছে, হৰমোহনে দুটা কথা ক'ব।